হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম ইউটিউবৰ ইন স্ক্ৰীন কেনেকৈ লগায়, মানে এনেকুৱা ধৰণৰ ভিডিঅ'টোৰ লাষ্টত কেনেকৈ কৰিব পাৰি। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাই দিম, তো চাই থাকক লাষ্টলৈ ভিডিঅ'টো। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ। ইয়াতে টাইপ কৰক youtube.com বুলি। ইউটিউবটো ওপেন হৈ গৈছে। ইয়াতে ডেস্কটপ সাইট বুলি অন কৰি ল'ব। এতিয়া আপোনালোকে ওপৰৰ ফালে চালে আপোনাৰ ইয়োৰ চেনেল বুলি আছে, এইটো ক্লিক কৰি আপোনাৰ চেনেলটো ওপেন কৰি ল'ব। চেনেলটো ওপেন হৈ গৈছে। ইয়াতে যোনটো ভিডিঅ'ত আপোনালোকে ইন স্ক্ৰীন লগাব গৈছে সেই ভিডিঅ'টোত ক্লিক কৰি ল'ব। চাই থাকক লাষ্টলৈ। এতিয়া মই ভিডিঅ'টো অন কৰি লৈছোঁ। স্ক্ৰীনখন জুম হৈ গৈছে, তো জুম ইন কৰি ল'ব। এতিয়া আপোনালোকে যদি চাই এডিট ভিডিঅ' বুলি অপশ্যন এটা আছে ভিডিঅ'টোৰ তলত, এইটো ক্লিক কৰি দিব। এডিট কৰা পেজখন অন হৈ গৈছে। চাই থাকক কেনেকৈ কি কৰোঁ লাষ্টলৈ। এতিয়া পেজখন অলপ জুম কৰি চাব। ছাইডৰ ফালে চালে দেখিব ইন স্ক্ৰীন বুলি অপশ্যন এটা আছে। এই অপশ্যনটোত ইন স্ক্ৰীনত ক্লিক কৰি দিব আপোনালোকে। নতুন স্ক্ৰীন ওপেন হৈ গৈছে। ইয়াতে চাই থাকক আপোনালোকে কেনেকৈ কৰিব পাৰি, ইন স্ক্ৰীন লগাব পাৰি ভিডিঅ'ৰ লাষ্টত। জুম কৰি ল'ব, তেতিয়া মানে ভাল দেখা পাব। এই ওপৰত চাইডৰ এলিমেণ্ট বুলি অপশ্যন এটা আছে, এই এলিমেণ্টত ভিডিঅ'ছত ক্লিক কৰি দিব। এতিয়া আমি ইন স্ক্ৰীনত কোনটো ভিডিঅ' লগাম সেইটো ক্লিক কৰিব লাগিব। মই ফাৰ্ষ্ট ভিডিঅ'টো ক্লিক কৰি লৈছোঁ। এতিয়া মোৰ এখন ইন স্ক্ৰীন আহি গ'ল। দুখন ইন স্ক্ৰীন দিব পাৰি। এইবাৰ আমি টাইমটো ছেট কৰিব লাগিব, কিমান টাইমৰ কাৰণে দিম। ইয়াতে দুটা টাইম দিয়া থাকে। ফাৰ্ষ্ট টাইমটো ইন স্ক্ৰীনখনৰ অন হ'ব আৰু লাষ্ট টাইমটো ভিডিঅ'টো শেষ হ'ব। তো এতিয়া আমি ইন স্ক্ৰীন কেতিয়া ষ্টাৰ্ট হ'ব সেইটো টাইমটো ছেট কৰি দিছোঁ। 24 দিলোঁ। এতিয়া আমাৰ এখন ইন স্ক্ৰীন হৈ গ'ল আৰু এখন দিম আমি। এইবাৰ প্লে লিষ্টত ইন স্ক্ৰীন দিম, মাই প্লে লিষ্ট। ইয়াতে আমি প্লে লিষ্টখনৰ ইন স্ক্ৰীন দিম। ইয়াতে প্লে লিষ্টখন ক্লিক কৰি দিলোঁ, হৈ গ'ল। এতিয়া টাইমটো ছেট কৰি ল'ম। আপোনালোকে টাইমটো বেলেগ বেলেগো দিব পাৰে, দুখন স্ক্ৰীনৰ কাৰণে বেলেগ বেলেগ টাইম। মই ছেম টাইমে দিছোঁ, এটা টাইমতে দুখন ইন স্ক্ৰীন আহিব। চাই থাকক লাষ্টলৈ কেনেকৈ আহে। এতিয়া টাইমটো ছেট কৰি দিলোঁ আমি, হৈ গ'ল। এতিয়া আমি ওপৰত যে ছেভ বাটনটো আছে, ছেভত ক্লিক কৰি দিম। এতিয়া আমাৰ ছেভ হৈ গ'ল। এতিয়া আমি ইউটিউবত চাৰ্চ কৰি ভিডিঅ'টো চাম যে ইন স্ক্ৰীনখন আহিছে নে নাই। এইটো ফাৰ্ষ্ট ভিডিঅ'ত ক্লিক কৰি ল'লোঁ মই। এতিয়া আমি ভিডিঅ'টোৰ লাষ্টত গৈ চাম যে ইন স্ক্ৰীনখন আহিছে নে নাই। আহকচোন চাওঁ। তো আহিছে, আমাৰ ইন স্ক্ৰীনখন আহিছে ভিডিঅ'টোত।
যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।